উন্নয়নৰ ঢাক ঢোল বজোৱা চৰকাৰৰ উন্নয়নৰ প্ৰকৃত ৰূপ চাওক। এই পথছোৱালৈ মন কৰক, মৃত্যুৰ পথ নে যাতায়াতৰ পথ ধৰিব নোৱাৰিব। বোকাৰ ওপৰত পথ নে পথৰ ওপৰত বোকা, তাৰ উত্তৰ কাৰ হাতত? প্ৰতিদিনে উন্নয়নৰ ঢাক ঢোল বজোৱা চৰকাৰখনৰ প্ৰকৃত উন্নয়নৰ স্বৰূপ এয়াই নেকি? এই দৃশ্যলৈ মন কৰক। বৰ্তমান সময়তো ৰাজ্যৰ বিভিন্ন প্ৰান্তত জৰাজীৰ্ণ পথে কিৰিলি খুৱাইছে এতিয়া সাধাৰণ জনতাক। এই পথছোৱালৈ মন কৰক। ধুবুৰী জিলাৰ চাপৰৰ ধীৰঘাট বজাৰৰ মাজেৰে পাৰ হৈ যোৱা এক গুৰুত্বপূৰ্ণ পথৰ শোচনীয় অৱস্থাই এতিয়া স্থানীয় ৰাইজক অতিষ্ঠ কৰি তুলিছে। প্ৰতিদিনে শতাধিক স্কুলীয়া ছাত্ৰ ছাত্ৰী, পথচাৰী আৰু বিভিন্ন যান বাহন এই পথেৰে যাতায়াত কৰে। কিন্তু দীৰ্ঘদিন ধৰি পথটোৰ মেৰামতি নোহোৱাত ক্ষোভ প্ৰকাশ কৰিছে এতিয়া স্থানীয় লোকে। এয়া হৈছে চাপৰৰ ধীৰঘাট বজাৰৰ মাজেৰে পাৰ হৈ যোৱা এটা পথৰ দৃশ্য। বিশেষকৈ বিদ্যালয়লৈ অহা যোৱা কৰা শতাধিক ছাত্ৰ ছাত্ৰীয়ে এই পথৰ দুৰৱস্থাৰ বাবে যথেষ্ট কষ্ট ভোগ কৰিবলগীয়া হৈছে। বৰষুণৰ সময়ত গাঁতসমূহত পানীৰে ভৰি পৰা দুৰ্ঘটনাৰ আশংকাও বৃদ্ধি পায়। পথচাৰী, চাইকেল আৰোহী আৰু দুচকীয়া বাহন চালকসকল আটাইতকৈ বেছি সমস্যাৰ সন্মুখীন হয়। স্থানীয় লোকসকলৰ অভিযোগ অনুসৰি প্ৰায় এবছৰ পূৰ্বে চৰকাৰৰ তৰফৰ পৰা পথটোৰ মেৰামতিৰ কাম আৰম্ভ কৰা হৈছিল। কিন্তু অলপখিনি কাম কৰাৰ পিছতে হঠাতে কাম বন্ধ কৰি দিয়া হয়। কি কাৰণত এই কাম আধাতে ৰখাই থোৱা হৈছে সেয়া আজিও স্পষ্ট হোৱা নাই। ফলত পথটোৰ অৱস্থা পূৰ্বতকৈ অধিক বেয়ালৈ গতি কৰিছে। বিভাগীয় কৰ্তৃপক্ষৰ উদাসীন মনোভাৱৰ বাবে এই সমস্যা দীৰ্ঘদিন ধৰি অব্যাহত আছে বুলি এতিয়া একাংশই দাবী উত্থাপন কৰিছে। তেওঁলোকৰ মতে পথটোৰ দুৰৱস্থাৰ বাবে দৈনন্দিন যাতায়াতৰ লগতে ব্যৱসায় বাণিজ্যতো নেতিবাচক প্ৰভাৱ পৰিছে। এফালে উন্নয়নৰ বহু প্ৰতিশ্ৰুতি, আনফালে ধীৰঘাট বজাৰৰ এই জৰাজীৰ্ণ পথ। শীঘ্ৰেই পথটো সম্পূৰ্ণৰূপে মেৰামতি কৰি সাধাৰণ ৰাইজৰ যাতায়াতৰ সুবিধা নিশ্চিত কৰাৰ দাবী জনাইছে এতিয়া স্থানীয় বাসিন্দাই। ধীৰঘাট বজাৰ অৱস্থাটো আপোনালোকে চাইছেই, জৰাজীৰ্ণ অৱস্থা। আজি কেইবছৰমানৰ পৰা ৰিপেয়াৰিং হোৱা নাই। শুনিছিলোঁ ৰিপেয়াৰিঙৰ পইচা আহিছে, চাইনবোৰ্ডো আছে, কিন্তু ৰিপেয়াৰিং আজিলৈকে হোৱা নাই। কিমান দিনৰ পৰা ৰিপেয়াৰিং হোৱা নাই? এইটো ৰিপেয়াৰিং 2 বছৰৰ পৰা হোৱা নাই। কেনেকুৱা ধৰণৰ অসুবিধা আপোনালোকে পাইছে? কিমান মানুহে অহা যোৱা কৰে প্ৰত্যেক দিনে এইখন ৰাস্তাত? ইয়াত হাজাৰ হাজাৰ মানুহ। ইফালে সন্মুখত আপোনাৰ আছে, GP অফিচ আছে, হায়াৰ ছেকেণ্ডেৰী আছে, হাইস্কুল আছে, তাৰপিছত পুথিমাৰী বজাৰ আছে। এইফালৰ পৰা নাও দি মানুহ আহি এই ৰাস্তাৰে বাছেৰে, গাড়ীৰে, টেম্পুৰে অহা যোৱা কৰে। বহুত এইটো ৰাছ এইটো ৰোড। কিন্তু ইয়াৰ কৰ্তৃপক্ষৰ কোনো আমি ইয়াত উন্নতি কৰাৰ কোনো পৰিলক্ষিত হোৱা নাই। কাৰোবাক কিবা আপোনালোকে এপ্লিকেশ্যন দিছেনে? এপ্লিকেশ্যন মই জনাত তেনেকুৱা এখন আমাৰ GP লেভেলৰ পৰা বা প্ৰেচিডেণ্ট কাউন্সিল সিহঁতে কিবা দিছে নেকি মই নাজানো। আৰু ইয়াত আমাৰ যে এইটো দেখিছে, ড্ৰেইনটো দেখিছে, ড্ৰেইনটোৰ ওপৰত স্লেব নাই। এইবিলাক আমি নিজাববীয়াকৈ কিছুমানে কৰি লৈছোঁ। বহুত এইফালে ড্ৰেইনটো, সেইফালে মাছ বজাৰ আছে, এই পিছৰফালে মাছ বজাৰ, চব্জি বজাৰ, এইটো এইফালে 2-3জন ল'ৰা সেই ড্ৰেইনত কৰি দুখ পাইছে। গতিকে ড্ৰেইন হৈছে, কিন্তু ড্ৰেইনৰ ওপৰত কোনো স্লেব দিয়া নাই। ড্ৰেইনৰ ওপৰত আপোনাৰ স্লেব দিয়া নাই। এতিয়া চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক আপুনি কি অনুৰোধ জনাব? অনুৰোধ জনাওঁ যাতে অনতি পলমে আমাৰ এই বাৰিষাৰ আগতে যাতে এই ৰাস্তাটো ৰিপেয়াৰিং কৰি দিয়ে আৰু এই ড্ৰেইনবিলাক যাতে ওপৰত স্লেবৰ ব্যৱস্থা কৰে। নহ'লে কেতিয়াবা গৰু বাছৰ কৰি মানুহ পৰি ৰাতি সিহঁতে ইনজিয়ৰ্ড হ'ব, বহুত অসুবিধা হৈ আছে। এতিয়া লক্ষণীয় হ'ব বিভাগীয় কৰ্তৃপক্ষই কেতিয়া এই সমস্যাৰ স্থায়ী সমাধানৰ বাবে পদক্ষেপ গ্ৰহণ কৰে। নিউজ এক্স ৰিপৰ্ট, নিউজ এনি ডিজিটেল।